এইবিলাক চব এই আমি এতিয়া জাষ্ট একদম ডাইৰেক্ট আমি বাছতে আছোঁ, ঠিক আছে না? এইবিলাক চব কিবা কিবি ইমু চিমু অষ্ট্ৰেলিয়ান এইবিলাক আমি ডিস্কভাৰী দেখোঁ এইবিলাক দেখিছে। উটপক্ষী, এইটো উটপক্ষী দেখিছে এইবিলাক কেনেকুৱা ওচৰত ন? কোনো এটা নেট জাল ভাল নাই। এইটো আমি এতিয়া জংঘল চাফাৰী এটা চিন চালোঁ, ওলালোঁ ইয়াৰ পৰা। নেক্সট চিনৰ পৰা আমি গৈ আছোঁ এইটো জংঘল চাফাৰী থাইলেণ্ডৰ জংঘল চাফাৰী অজস্ৰ আছে দুইফালে। তোমাৰ ডিয়াৰ ফ্ৰেণ্ড, মই যিহেতু আপোনালোকে আহিব পৰা নাই, মই ভিডিঅ' আকাৰত কৈ আছোঁ আপোনালোকক হা, ভিডিঅ' আকাৰত কৈ আছোঁ। হাতৰ চোৰা চাওক, কোনো বান্ডিং নাই, কোনো হেৰি নাই, চাওক অপেন আছে এইবিলাক। আমি ওচৰত আছে এয়া ওচৰত এইটো চাওক 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 ওচৰত যা খাৰা হয়। এই চাওক খাৰা হয় নাই কৈতো, এই চাওক কোনো হেৰি নাই একদম ওচৰে। মই মিছ এইপিনে চোৱা, এই হ'ল থাইলেণ্ড, পূৰা ওচৰতে আছে ভাতৰ চৰাইবিলাক চোৱা। এই হ'ল থাইলেণ্ড। আমি এতিয়া এই চাওক দাদা, এইটো চাওক বাপৰে বাপ ভয়ানক, কৈ যাবা ৰে বাবা। এই চাওক ভয়ানক থাইলেণ্ড। এই চাওক এই হ'ল এই চাওক, আৰে বাবা এনজয় কৰক। এই চাওক গুড ভেৰি গুড। জংগলী ৱাল্ক, এইটো আমি এতিয়া সোমাইছোঁ জংগলী ৱাল্ক, ঠিক আছে। এইটো গেট আৰু তাৰ ভিতৰত খোজকাঢ়ি গৈছোঁ। তেতিয়া গাইছিলোঁ গাড়ীত, তেতিয়া আমি খোজকাঢ়ি গৈছোঁ। এইবিলাক কিমান স্কুলৰ বাচ্ছা। হেল্ল' বাই স্কুলৰ বাচ্ছা এইবিলাক দিছে, খুব ধুনীয়া। এইয়া আমাৰ মানুহবিলাক আছে, স্কুলৰ বাচ্ছাবিলাক গৈ আছে। এতিয়া আমি চব খোজকাঢ়ি গৈ আছোঁ। এইটো জংঘলৰ ভিতৰত, সেইটো আমি গৈছিলোঁ গাড়ীত, এইটো আছে জংঘলৰ ভিতৰত হা। এইটো জংঘলৰ ভিতৰত আমি গৈ আছোঁ এতিয়া। সুন্দৰ ভাল লাগিছে, বহুত ভাল লাগিছে। সেইটো আহিলে আপুনি চাব, ৰিয়েলি খালি ইমেজিন, ৰিয়েলি ওচৰত এইবিলাক উটপক্ষী এইবিলাক উটপক্ষী হয় তো আমি এতিয়া জংঘলৰ ভিতৰতে আছোঁ। জংঘলৰ ভিতৰত আমাৰ গাড়ী গৈ আছে, আমাৰ গাড়ী বহাই লৈ গৈ আছে। আমি জংঘলতে আছোঁ এতিয়া, জংঘল চাফাৰী কৰি আছোঁ। ঠিক আছে, বিভিন্ন দেশৰ মানুহ আহি ইয়াতে জংঘল চাফাৰী কৰে। এই গাড়ী মানুহ ভৰ্তি, ৰাতিপুৱা হৈছে পূৰা ফুল মানুহ। মাই ডিয়াৰ ফ্ৰেণ্ড, এইটো এটা ইমেজিং, এইটো নাচালি আপোনাক ক'ব নোৱাৰিম। তো যিহেতু আপোনালোকে অহা নাই, তো তাৰ কাৰণে মই আপোনালোকে সৰু ভিডিঅ' বনাই দি আছোঁ হা, বেয়া নহ'ব। কাৰণ কিয় লাম্বা মানলৈ বেয়া হয়তো, ঠিক আছে। এইবিলাক বাছ অপেন আছে বাছবিলাক, আমি ডাইৰেক্ট গাড়ীৰ পৰা এইবিলাক চাওঁ অপেন শুই আছে। এতিয়া কোনো হেৰি নাই, এইটো কি কয় আপোনাৰ বোলে পিঞ্জিৰা লাগে কিবা লাগে, এইবিলাক নাই। অপেন আচৰিত জেগা দেই। থাইলেণ্ড একচুৱেলি ইমেজিং। যদি আপুনি এবাৰ থাইলেণ্ড নাহে ন, এইবিলাক নাচায় ন, নিজ চকুদি নাচালে আপুনি ক'ব নোৱাৰিব এইবিলাক। কিন্তু আহিব লাগে। আমিতো পইচা বহুত কামাওঁ, বহুত মানুহ পইচা কামাই আছে, তেনেকুৱাতো আৰু যাত্ৰা কৰিব পৰা নাই আজিলৈকে না। আমি য'ত থাকোঁ, আমি অসমত থাকোঁ, অসমত বহুত মানুহ আছে, বহুত টকা পইচা আছে, কিন্তু এইবিলাক সিহঁতে ঘূৰিব পৰা নাই। কিয় পৰা নাই? যিটো মানি থাকিলে এই চাওক জাকে শুই আছে চাওক শিলৰ ওপৰত। এইগিলা চাওক জাকে বাবা ৰে বাবা, আচৰিত চাওক কি মস্ত জালে। কি মস্ত হ্যালো রকিব স্যার, বাঘ দেখেন, বাপরে বাবা, কানালে সিংহ দেখেন, ঘুমাচ্ছে। সেইকাৰণে এইবিলাক অলপ জড়িত হ'ব লাগে। যিকোনো আমাৰ ভাল এটা ইণ্ডাষ্ট্ৰি, নেটৱৰ্ক ইণ্ডাষ্ট্ৰি, বহুত ভাল নেটৱৰ্ক ইণ্ডাষ্ট্ৰি। এইটো ইণ্ডাষ্ট্ৰি প্ৰফেচনেল, বহুত ভাল প্ৰফেচনেল হয়। উকিল প্ৰফেচনেল আছে, ডক্টৰ প্ৰফেচনেল আছে, ড্ৰাইভাৰ প্ৰফেচনেল আছে, চববিলাক প্ৰফেচনেল হয়। কিন্তু নেটৱৰ্কো এটা প্ৰফেচনেল হয়। তো সেই আপুনি নেটৱৰ্ক প্ৰফেচনেল থাকিলে এইবিলাক আপুনি চাব পাৰিব, ঘূৰিব পাৰিব, থাকিব পাৰিব, এনজয় কৰিব পাৰিব। কিন্তু অন্য প্ৰফেচনেলত আপুনি এইটো পচিবল নহয় মাই ডিয়াৰ ফ্ৰেণ্ড, এইটো একচুৱেলি পচিবল নহয়। কিন্তু ইয়াত একমাত্ৰ পচিবল, য'ত নেকি আজি সুদূৰ গাঁৱৰ পৰা ক'ৰ পৰা মানুহ তুমি লাইফত ফ্লাইটতে বহা নাই, সেইবিলাক মানুহ আমাৰ লগ পাইছোঁ। আমাক কৈছে যে দাদা বাপৰে বাপ, আমি জিন্দগীতে ফ্লাইটে
বহা নাই কিন্তু ফাৰ্ষ্ট টাইম ফ্লাইট জিন্দগী 14 পুৰুষ ফৰেন যোৱা নাই ফাৰ্ষ্ট ফৰেন এনেকুৱা কথা ভাল লাগে না এইবিলাক শুনিব ন তো সেই মাই ডিয়াৰ ফ্ৰেণ্ড এইবিলাক চাই কিমান আমাৰ বাছৰ কিমান মানুহ এইবিলাক চাই তো ভাল লাগে এইবিলাক শুনিবলৈ আপোনালোকে চিৰিয়াছলি কাম কৰক চিৰিয়াছলি এইবিলাক চাই গোটেই চৰাই লাইভ এটা কোনো পিঞ্জিৰা নাই এইটো আপোনাৰ জংঘল চাফাৰী কোনো পিঞ্জিৰা নাই এই জিৰাফ চৰাই চব একেলগে থাকে এইবিলাকত কোনো পিঞ্জিৰা নাই আমাৰ চিৰিয়াখানাত পিঞ্জিৰা হেৰি থাকে আপোনাৰ নেট থাকে ন এইবিলাক কি থাইলেণ্ডৰ কি গৰু নাজানো কিন্তু বাপ কি মস্ত শিং দেখছি না কি মস্ত শিং কি মস্ত শিং আচৰিত এনেকুৱা আচৰিত এই হৰিণ এই যায় এটা জন্তুকলা বৰটোকোলা তেনেকুৱা কোনো এটা হেৰি নাই নেট মানে আপোনাৰ এইটো আৰু জালি নাই যে আমাৰ যেনেকুৱা চিৰিয়াখানাত জালি ভিতৰত থয় ন এতিয়া জালি হৰিণ জিৰাফ চব অপেন জংঘল হয় এখন জংঘল আমাৰ জংঘলৰ মাজে গাড়ী লৈ যাইছে জংঘল চাফাৰী তোমাৰ ফ্ৰেণ্ড ভাল লাগিল আৰু বনাম সৰু